এতিয়া প্ৰথম কথাটো হৈছে বিজেপি দলে আসলতে জনজাতীয় লোকৰ যেটো ভাষা সংস্কৃতি এইবিলাক একো বিশ্বাস নকৰে তেওঁলোকৰ সিধা সিধি স্পষ্ট কথাটো এটো যে এক দেশ এটাই ভাষা এটাই মানে ধৰ্ম হ'ব লাগে তো যাৰ কাৰণে মই ভাবো যে ছয় জনজাতিকৰণ বিষয়টো প্ৰত্যেক 2014 চনৰ পৰা আজিৰ দিনটোলৈকে আসলতে সমাধান কৰি নিদিয়া মূল কথাটো জনজাতীয় লোকসকলৰটো যিসকলে জনজাতিৰ মৰ্যাদা বিচাৰিছে তেওঁলোক হিন্দু ধৰ্মাৱলম্বী হয় কিন্তু নহয় তেওঁলোকে জনজাতি আৰু হিন্দু ধৰ্ম এই দুটা কথাত এটা আকাশ পাতালৰ এটা প্ৰভেদ আছে মই ভাবো এটা ডিবেটো হয় যে জনজাতিসকলৰ মানুহসকলৰ নিজৰ ভাষা আছে নিজৰ সংস্কৃতি আছে নিজৰ আচাৰ আচৰণ সম্পূৰ্ণ গোটেই কথাবিলাক বেলেগ কিন্তু জন্মগতভাৱে তেওঁলোকে হিন্দু হৈছে এটা বেলেগ কথা এতিয়া কথাকে মূল কথাটো বিজেপিৰ যেটো আইডিওলজি সেই আইডিওলজিক্যাল কথাটো এটো যে তেওঁলোকে জনজাতিসকলৰ যেটো ভাষা সংস্কৃতি এইবিলাক তেওঁলোকে জীয়াই থকাটো নিবিচাৰে তেওঁলোকৰ মূল কথাটো হৈছে এটাই ধৰ্ম হ'ব লাগে এটাই ভাষা হ'ব লাগে এটাই সংস্কৃতি হ'ব লাগে যেটো তেওঁলোক যাৰ কাৰণে আজিৰ দিনলৈকে অসমৰ ছয় জনজাতিকৰণ কৰা নাই এতিয়া আহিছো দ্বিতীয় কথাটোলৈ আহিছো আপোনালোকে চাব যে ছয় জনজাতিক যদি বিজেপি দলে জনজাতিকৰণ দিব বিচাৰিলেহেঁতেন আটাইতকৈ উজু উপায়টো কি আছিল আটাইতকৈ উজু উপায়টো আছিল যে 2019 চনত এছটিৰ মৰ্যাদাৰে ৰাজ্যসভাত সংবিধান অনুসূচিত জনজাতিৰ আদেশ যেটো সংশোধনী কৰি যিখন বিধেয়ক আনিলে সেই বিধেয়কখন অনাৰ পাছত আটাইতকৈ উজু আৰু আটাইতকৈ মানে গঠনমূলক কথাটোৱে আছিল সেইখন যদি গৃহীত হ'লেহেঁতেন লোকসভাত তেতিয়া হ'লে জনজাতিকৰণ পালেহেঁতেন কিন্তু নহ'ল এতিয়া একেটা সময়তে আকৌ আপুনি চাব 2026 চনত নিৰ্বাচনৰ আগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি ক'লে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'লে যে ছয় জনজাতিকৰণ এটা বছৰৰ ভিতৰত দিয়া হ'ব আৰু সেইটো মই যিকোনো মূল্যৰ বিনিময়ত দিল্লীৰ পৰা কৰি আনিম কিন্তু আজি এটা বছৰ হৈ যোৱাৰ পিছতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই কামটো কৰিব নোৱাৰিলে এতিয়া মূল কথাটো এইটো কালিৰ দিনটোত কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰাম ডাঙৰীয়াও যিখিনি কথা কৈ গ'ল ৰাজু চেতিয়া ফুকন তেওঁ কৈ গ'ল অনাগত বৰ্ষাকালীন অধিৱেশনত সেই খবৰটো ইতিমধ্যে আমি জনাইছো এতিয়া মোক এটা কথা কওক আপুনি একেবাৰে উজু বুলি ক'লে সহজ বুলি ক'লে ৰাজ্যসভাত যিখন বিধেয়ক উত্থাপিত হৈছিল সেই বিধেয়কখন গৃহীত কৰা হয় কামটো হৈ যায় এতিয়া যিসকল এক্সিষ্টিং এছটি তেওঁলোকে যি এক আশংকা প্ৰকাশ কৰিছে বা নিদিয়াৰ পোষকতা কৰিছে তেওঁলোকৰ কনচাৰ্নটো আপুনি কেনেকৈ এড্ৰেছ কৰিব প্ৰথম কথা তেওঁলোকৰ সুবিধা হ্ৰাস হ'ব নালাগিব তেওঁলোকে যি পাই আছে পাই থাকিব লাগিব ছয় জনজাতিকৰণৰ যেটো দাবী সেইটো হৈছে এটা ঐতিহাসিক দাবী আৰু সেইটো এটা দুটা দিনত হোৱা নাই ইয়াত এখন দীঘলীয়া সংগ্ৰাম আছে এই সংগ্ৰামখনৰ ফলস্বৰূপে এই দাবীখিনি আৰু ইয়াত ভিন্ন ধৰণৰ আলোচনা হৈছে যুক্তি তৰ্ক হৈছে বা কোনখিনি বা সাংবিধানিকভাৱে দিব পৰা হ'ব নহ'ব এই গোটেই কথা বতৰাবিলাক আছে তাৰ পাছতো চক কোনোবা এটাটো কৰিবলৈ হ'লে কোনোবা কথা বতৰাখিনি আলোচনালৈ বা আণ্ডাৰষ্টেণ্ডিঙলৈ আহিব লাগিব তো মই ভাবোঁ যে যদিহে ছয় জনজাতিকৰণ দিব পৰা নাযায় তেতিয়াহ'লে কেন্দ্ৰীয় চৰকাৰে বা অসমৰ হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে দিম বুলি কিয় এইটো ফটকাটো ফুটাই থাকে এই যিটো ৰাজনীতিকৰণ সেই ৰাজনীতিকৰণৰ আপুনি ৰাজনীতিকৰণৰ বিষয়টো